Good morning friends. আজি আমি আহিছো গৰখীয়া গোসাঁই থানত আৰু আমাৰ আজি যেহেতু স্কুল বন্ধ বাবা কাৰণে ভাবিলো অকমান মন্দিৰৰ পৰা আহো এখন শৰাই আগবঢ়ালো বহুত ধুনীয়া পৰিৱেশ চাওকচোন আজি বৰষুণ আহিছিল ৰাতিপুৱা এতিয়া বৰষুণ নাই কিন্তু ইমান ধুনীয়া মানে বতৰটো গৰমো নাই ঠাণ্ডাও নাই আৰু মানুহ আহি আছে ইমান মানুহ নাই আজি যেহেতু আজি ভোট দিব গৈছে মানুহবিলাকে চাগে ইমান মানুহ অহা নাই তাৰে ভিতৰতে আছে ইফালে আমি ইফালে আহিলো আপোনালোকক ভাবিছোঁ এবাৰ পুখুৰী পাৰটো দেখাও মন্দিৰৰ কিমান ধুনীয়া চাওকচোন নতুনকৈ ৰং কৰিছে আৰু ইয়াতে আহিলে মনটো কিবা এটা পাতল লাগি যায় বহুত ধুনীয়া আৰু চাওকচোন এইফালে চাওক আৰু এটা ছাগলী আমাৰ বাবাটো পিছত ধৰিছে মানে তাৰ হাতত এটা পেকেট দেখি কিনে ছাগলীটো বাৰে বাৰে ওচৰত আহি আছে এয়া মনটো বহুত ভাল পায় এনেকৈ ফুৰিব আহিলে তাৰ একদম ভোক বেয়া নলগা হৈ যায় আৰু ইমান ফূৰ্তি চাব দেই মন্দিৰৰ মই অলপমান ভালকৈ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ ইয়াতে পানীত কাছো আৰু মাছ আছে বহুত ডাঙৰ ডাঙৰ বহুত পুৰণি আগতে এতিয়া বহুত ধুনীয়া কৰিলে ৱালবিলাকত মূৰ্তিবিলাক কালাৰ কৰি দিছে আৰু ইফালে এনেকৈ যাতে দৌৰা দৌৰিকৈ মানুহবিলাকে হেঁচা ঠেলা কৰিব নোৱাৰে তাৰ বাবে ধুনীয়াকৈ চিষ্টেম কৰি দিছে আহা বাবাটো আহা এই আছা আহা 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 এইফালে গছবিলাক চাওকচোন কিমান ধুনীয়া সেউজীয়া হৈ আছে সঁচাকৈ মন্দিৰত আহিলে মনটো কিবা বহুত শান্তি লাগে আৰু যিহেতু বহুত বেছি বতাহ দিছে চাকি জ্বলোৱাত মানুহবিলাকৰ বহুত অসুবিধা হৈছে কিন্তু ভগৱানৰ জোৰ চাওকচোন বতাহতো যেনেকৈ জ্বলি আছে চাকিবিলাক এইফালে মন্দিৰৰ দোকান থাকে বহুত কেইখন যিহেতু আজি বৰষুণ আহিছিলে ইমানকৈ নাই মই আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাব পৰা নাই আগফালে আকৌ বহুত ধুনীয়া ধুনীয়া গছ গছনি আছে এইখিনিত হ'ল মেইন ফটো উঠা ঠাই বুলি ভাবিব পাৰোঁ আৰু মোৰ মতে মানে আমি সৰুৰ পৰা মন্দিৰত যেতিয়াৰ পৰা আহিছোঁ আৰু এইখিনিতে ফটো উঠা মোৰ মনত আছে ইয়াতে কৃষ্ণক ইমান ধুনীয়াকৈ মানে চাই থকা নিচিনা লাগে বাবা এই ল'ৰা দুটাৰ লগত আহিলে অকণমান মোৰ প্ৰব্লেম হয় কিন্তু উপায়ো নাই যিহেতু এতিয়া মই অকলে থাকোঁ এয়া চাওক মানুহবিলাকে এনেকৈ শৰাই দিছে ইয়াতে ফটো লগালগ ফটো বনাই দিয়ে উঠাই কিনে চব মানুহবিলাক সেইফালে গৈ আছে আজি যিহেতু বৰষুণ এইখিনিতে বহে আজি তেওঁলোকে যাই ওপৰত বহিছে বৰষুণৰ বাবে আৰু ইয়াতে অন্নপ্ৰসন্ন চূড়াকৰণ বিভিন্ন মানে অনুষ্ঠানবিলাক ঘৰত যদি কিছুমান অসুবিধা হয় ইয়াতে কৰিব পাৰে টাইম লৈ কিনে আগতে ধুনীয়া কৰি এমাহমান আগতে আপোনালোকে কৈ থ'ব লাগিব যদি আপোনালোকৰ অন্নপ্ৰসন্ন বা কিবা চূড়াকৰণ এনেকুৱা থাকে তেতিয়া ধুনীয়াকৈ ইয়াতে কৰিব পাৰিব এয়া চাওক মন্দিৰ
মুখ্য মন্দিৰটো এনেকৈ নতুনকৈ বনায়। মানুহ বহুত পাতল আজি। এতিয়া আমি অলপমান এনেই ঘূৰি আছোঁ, যিহেতু শৰাই আগবঢ়াইছোঁ। হৰিধ্বনি নিদিয়াকৈ যাব ভাল নালাগে আৰু অকণমান পিছতে প্ৰসাদ বিতৰণ লগতে হৰিধ্বনি দিয়া হ'ব। সেইবাবে আমি অকণমান ইফাল সিফাল এনেই ঘূৰি আছোঁ মন্দিৰত। যিহেতু পৰিৱেশটো ধুনীয়া, বৰষুণ আহিলে বাৰু এঠাইত বহি থাকিলে হয়, কিন্তু ইমান ধুনীয়া পৰিৱেশ আৰু বতৰটো গৰমো নাই ঠাণ্ডাও নাই, বাবে বাবুক লৈ ঘূৰি আছোঁ। আৰু আমাৰ বাবুৰো অন্নপ্ৰাশন ইয়াতে কৰিছোঁ। আৰু যদি আপোনালোকে কৰিব বিচাৰে মোৰ কমেণ্ট কৰিব, মই আপোনালোকক নাম্বাৰটো দি দিম। মানে মন্দিৰৰ নাম্বাৰ আছে, তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে। তেওঁলোকক জনাই দিলে আপোনালোকে গোটেইখিনি বুজাই দিব। চাওকচোন হাঁহকেইটা কিমান মৰম লাগিছে, বাবু এনেকৈ খেলিছে, সি বহুত ভাল পাইছে আৰু। এইফালে ফটো শ্বুট কৰি আছে, মানে কেমেৰামেন আছে ইয়াতে, তেওঁলোকে লগালগ ফটো উঠাই কিনে ধুই দিয়ে। আৰু এইয়া বাবু কি খাইছে চাওকচোন। কোনে কোনে ভাল পায় জনাবচোন। এইবিলাক মানে মন্দিৰত আহিলে সি এটা নিজৰ কাৰণে লৈয়ে লয়। আৰু মন্দিৰৰ পূজাৰীগৰাকীকো কৈ আহিছে বোলে সি হেনো বাতাচা খাব। প্ৰসাদ বিতৰণ হ'ব, আমি ইয়াতে ভিতৰতে বহি ল'লোঁ। যিহেতু শাৰী পাতি বহিলে দেৱলৈ তেওঁলোকৰ ভাল হয়, সেইবাবে আমি মন্দিৰত ধুনীয়াকৈ বহি লৈছোঁ। আমি প্ৰসাদ লৈ ঘৰত যাবলৈ ওলাইছোঁ। এইফালে আমাৰ চেণ্ডেল ৰখাইছোঁ বেলেগ দোকান এখনো। পৰা আহি ভাত পানী খাই আজৰি হ'লোঁ, বাচন বৰ্তন ধুই মেলি এতিয়া ল'ৰা দুইটাকে শুৱাই থৈছোঁ। যিহেতু ফোনটোৰ টিউচন আছে, এতিয়া অলপমান টোপনি মাৰিব দিছোঁ। আৰু আহি মিনে ভিডিঅ' বনোৱা নহ'ল আৰু, মানে দুইটা ল'ৰাকে খুৱাই ধুৱাই দৌৰা দৌৰিকৈ অকণমান এতিয়া আজৰি পাই কিনে মই ভাবিলোঁ ভিডিঅ'টো সামৰণি মাৰোঁ এইখিনিতে। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। যিহেতু নতুনকৈ ভিডিঅ' বনাইছোঁ, কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিব।